চৰকাৰৰ কাম কাজ আপুনি কেনেকুৱা পাই আছে বৰ্তমান যি কাম কাজ চলাই আছে ৰাজনৈতিকভাৱে চাওক চৰকাৰখনৰ কাম কাজবিলাক আমি আজি তাৰিখতে মূল্যায়ন কৰিব নোৱাৰোঁ কিয় মূল্যায়ন কৰিব নোৱাৰোঁ মানে যিকোনো এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া এখন চৰকাৰৰ নেতৃত্ব দিয়ে তেখেতে যেতিয়া কাম কাজবিলাক কৰি থাকে যেতিয়ালৈকে কাম কাজবিলাকে এটা নিৰ্ণায়ক দিশলৈ গুচি নাযায় তেতিয়া আপুনি এটা মানে মন্তব্য কৰিলে এইটো মানে মন্তব্যটো সম্পূৰ্ণ কেতিয়াও নহয় গতিকে চৰকাৰে মই দেখিছোঁ বহু কাম কাজ তেওঁলোকে কৰিছে প্ৰচেষ্টা লৈছে শক্তিশালীভাৱে কাম কাজ কৰিবলৈ ধৰক আমাৰ জনগোষ্ঠীয় দিশবিলাকতো চাইছোঁ কিছুমান দিশ তেওঁলোকে বহু আগুৱাই নিছে বা ধৰক আলফা সমস্যা বা অসম চুক্তি সেইবিলাকতো চৰকাৰে কাম কাজ আগবঢ়াইছে কিন্তু সমান্তৰালভাৱে আমাৰ সংগঠনসমূহে বা অসমৰ ৰাইজে অসমৰ জাতীয় জীৱনৰ যিবিলাক মৌলিক প্ৰশ্ন আৰু সমস্যা সমাধানৰ কথা কৈ আহিছিলে সেই ক্ষেত্ৰত চৰকাৰে বহু প্ৰচেষ্টা লৈছে বহু ক্ষেত্ৰত কৰিছে যদি বহু কাম তেওঁলোকে কৰিব এতিয়াও পৰা নাই